ফ্ৰেণ্ড, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মোৰ ভালেই। আজি মানে আমাৰ খুৰা ছোৱালীৰ জোৰণ হয়। কালি বিয়া আছে, তাকে আজি এতিয়া ৰাতিপুৱাই জোৰণ আহিব। অকণমান সাজি কাচি লৈছোঁ আৰু বাকীখিনি আপোনালোকক গৈ দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টি চাবলৈ নাপাহৰিব। এয়া ৰাতিপুৱাৰ সময়ত জোৰণ আহিছে। এয়া আমাৰ কইনাজনী।
এতিয়া গধূলি প্ৰায় 6:30-7টামান বাজিছে। আমি দৰাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ, দৰা বৰিবলৈ। দৰা বৰিবলৈ যাওঁতে ইমান বেছি ভাল লাগিলে, কাৰণ বাছখনতে নাচি বাগি সকলোৱে এনজয় কৰি গৈ থকা হৈছে। ভিডিঅ' কৰি আছো, নাচক নাচক, ভিডিঅ' কৰি আছো, নাচক নাচক নাচক, ভিডিঅ' কৰি আছো। মাজত যাওঁ। দৰাৰ ঘৰ গৈ পালোঁ। এইজন আমাৰ দৰা। এতিয়া দৰাজনক বাহিৰত বহাই দৰাৰ যিখিনি নিয়ম সেইখিনি কৰি থকা হৈছে। এতিয়া নেক্সট দিন মানে বিয়াৰ দিনাখন পানী তুলিবলৈ যোৱা টাইমখিনি। পানী তুলিবলৈ গৈ থাকোঁতে কিমান যে নাচি বাগি এনজয় কৰি গৈছে। বিয়াৰ দিনা আমাৰ কইনাজনী। ফ্ৰেণ্ডছ, গুড ইভিনিং।
বাৰু কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আজি বিয়াত যাবলৈ ৰেডি হৈছোঁ। বাকীখিনি আপোনালোকক দেখাই আছোঁ, দৰা অহা বাকীখিনি দেখাম আৰু। এইফালে কইনাক ৰাতি গা ধুৱাই এতিয়া গা ধুৱাবলৈ নিছে। সকলোৱে কিমান নাচিছে চাওকচোন। এতিয়া আমাৰ কইনা গা ধুৱাবলৈ নিওঁতে নাচি আছে। নাচি থাকোঁতে লাইট গুচি গ'ল। যিগতিকে ছাতৰ ওপৰত গা ধুৱাইছে তাৰ বাবে বেলেগ লাইটৰ ব্যৱস্থা কৰা নাছিলে। লাইট যোৱাৰ লগে লগে পূৰা এন্ধাৰ হৈ গ'ল। এতিয়া দৰা আহি আছে। এতিয়া আমাৰ কইনা সাজু চোতালত নিবলৈ আহিছে দৰা কইনাৰ নিয়মবোৰ কৰিবলৈ। এতিয়া দৰা কইনা ভিতৰত আহিলে। দৰা কইনাৰ যে কিছুমান খেল আছে সেই খেলবোৰ খেলি আছে। এয়া কইনাৰ বেডিং। এতিয়া কইনা নিব। এতিয়া কইনা বিদায় দিয়াৰ সময়। কইনা যাওঁতে যাওঁতে ৰাতিপুৱা 5:30 বাজিলে।